নমস্কাৰ বন্ধু বান্ধৱীসকল কি খবৰ তোমালোকৰ তো স্বাগতম জনাইছো তোমালোকক মোৰ অন্য এটি নতুন ভিডিঅ'লৈ তো তোমালোকে চাই আছা মোৰ ইউটিউব চেনেল অফিচিয়েল ৰোহন চেত্ৰী তো বলা আজি পলম নকৰাকৈ আজিৰ ভিডিঅ'টো আৰম্ভ কৰো তো গাইজ বহুত দিন ভিডিঅ' আপলোড কৰা নাছিলো সৰি গাইজ তো মোৰ গাটো ভাল নাছিল এটো কাৰণে এতিয়া ভালকে ভাল পোৱা নাই কিন্তু তোমালোকৰ এন্টাৰটেইনমেন্টৰ কাৰণে তোমালোকৰ মনোৰঞ্জনৰ কাৰণে মই ভিডিঅ' বনাই আছো তো মানে কালি ফেসবুক খুচাৰি থাকোতে কেইটামান হেৰি পালো তো মানে ইয়াতে লিখা আহিছে যে অসমত চুলিৰ ডক্টৰ দিল্লীত তো গাইস এইবিলাক মানে কি এইবিলাক তো গাইস আজি গাইস তোমালোকৰ কাৰণে এনেকা জমনি ভিডিঅ' লৈ আহিছো নহয় তোমালোকে মানে হাঁহি পাগল হৈ যাবা তাৰ মানে তোমালোকে তো গাইস তো চলো ভিডিঅ'টো ষ্টাৰ্ট কৰো আৰু ষ্টাৰ্ট কৰাৰ আগতে মই এটা কথা কৈ দিও যে ভিডিঅ'টো বাস খালি এন্টাৰটেইনমেন্ট পাৰপসৰ কাৰণে বনাই আছো কোনো যাতে নিজৰ গাত পাতি নলোৱা সো বলক গাইস ভিডিঅ'টো আৰম্ভ কৰো কথা নকবি ওডে What? भोसरी के बहन के लौरे ओ भाई मारो मुझे मारो নহলে মই না জান কি বাল করে বিবে হইব লাগিব মোর থরঙা অভিমান ওহো বেঞ্চত থরঙা অভিমানক আর একবার চাও অভিমান বেঞ্চত ভোসরি কে এনেকে নহব তেনেকে নহব কেনেকে হব ডগি স্টাইল নহব এনেকৈ ঘুরা নহব তেনেকৈ আবে ডগি না লাগে ঘুরা না লাগে কেনেকে লাগিব मालूम है तेरे बाप को मत सिखा লাগিব মই বিচাৰো যেনেকৈ তু কাকো কেনেকে লাগিব ৰসুন নেটত চাও what is sex on boy গান गजब बेइज्जती है প্ৰন ভিডিঅ' নিৰ্মাণ কৰি থাকোতে আৰক্ষীয়ে ধৰা পেলালে অভিনেত্ৰী উৰ্ফি জাবেদক তো গাইস উৰ্ফি জাবেদক তো আপোনালোকে চিনিয়ে পায় এই ইয়াতে কাটা ড্ৰেছ বিলাক যে তামাম কাটা ড্ৰেছ বিলাক পিন্ধে তো তাই বলে সেই ভিডিঅ' বনাই আছিল সেই ভিডিঅ' বনাই থাকোতে বলে পুলিচে ধৰাত পেলালে তো চুপ বিলকুল চুপ গাইস মানে আজিকালি এনেকুৱা হৈছে নহয় কোনোবাই যদি কিবা কৰে সাংবাদিকতা সকলে বা কোনোবাই তো হিয়তে মানে যোনবিলাকে নিউজ দিয়ে তো যোনবিলাক ভাইৰেল হৈ আছে সেইবিলাক নিউজ অশালীন নিউজ বিলাক দিয়ে তো তাৰে কিছুমান কমেন্ট আছে কমেন্ট বিলাক পঢ়ি দিছো আপুনি শুনক হে সাংবাদিক দাদাসকল আপোনাৰ ভৰিখন আগবঢ়াই দিয়ক সেৱা এটা কৰো ঠিক আছে खत्म ঠিকেইতো কৈছে আপোনালোকে চাওক এনেকুৱা নিউজ দি কেনে মানে অশালীন নিউজ দি আপোনালোকে কি পাব সো সেইবিলাক নিউজ দিয়া বাদ দি কিছুমান ভাল নিউজ আছে সেইবিলাক দিয়ক তো সেইবিলাক নিশ্চয় মানুহে চাব তো এইবিলাক ফালতু নিউজ দি মানুহৰ সময়বিলাক বৰবাদ নকৰিব আপোনালোকে তো গাইস আৰু এটা পাইছো বিয়াৰ পিছত পুৰুষ আন এটাৰ প্ৰেমত কিয় পৰে তো গাইস কমেন্ট বিলাক চাই কেনে ভাল লাগিছে কত কমেন্ট এজনীয়ে দিছে এজনীৰ পৰা বৰ হৈ যায় চাগে তো গাইস মানে কথাটো হৈছে এনেকুৱা যে কিছুমান এতিয়া চাওক আপুনি যদি ডেইলি যদি দালি ভাতে পাই থাকে মানে মোৰ কথা কোৱা নাই এতিয়া বিয়া হোৱা মানুহৰ কথা কৈছো যদি মানে ডেইলি দালি ভাত পাই থাকে তো মানে হাঁহ লোকেল মুৰ্গী কণী মানে এইবিলাক যদি নাপায় তেতিয়াহ'লে সবৰে সব বস্তু টেষ্ট কৰিব মন যায় আৰু মানে হেনেকুৱা টাইপ হ'ব পাৰে তো বুজি পাইছে গাইস মানে এটা ঘৰত ঘৈণীয়েকে মানে ৰুটি বনাই আছে তো গিৰেকি মানে তাইৰ লগতে মানে ৰুটি বনাব তাৰ মানে সেইটো কাৰণে মানে প্ৰেক্টিচ কৰি আছে এনেকে চাওকচোন
গিৰেকে মানে তাইৰ লগতে এনেকা ঘৈণীয়েকৰ লগত প্ৰেক্টিচ কৰি আছিলে তো কৰি থাকোঁতে তাৰ মানে তাই মানে আগবঢ়াই দিলে তাৰ মানে ঘৈণীয়েকে আগবঢ়াই দিলে গিৰেকক ল বনা বোলে তো ই মানে এনেকৈ কৰি পূৰা হিলাই চিলাই কেনে তাৰপিছত মানে সি বনাব যেতিয়া গৈছে ৰাখিছে তেতিয়া চিধা চব মুখত অ' মাই গড বস্ত্ৰীকে আৰু বনাব নাজানো যদি জানা পিছত বনাবি আগতে শিকি ল বুজি পাইছানে নাই समझ रहे हो समझ रहे हो ना গাইছ আৰু এটা ভিডিঅ' আছে তোমালোকে চাই থাকা হাঁহি হাঁহি পাগলা হৈ যাবা কালি ৰাতি মই ফেচবুক চলাই থাকোঁতে ভিডিঅ'টো মই পাইছিলোঁ তো তোমালোকক মই দেখাই আছোঁ তো চাই থাকা ভিডিঅ'টো কি হৈছে তোৰ এজনী ছোৱালীক ভাল পাইছিলো বহুত বেয়াকে ধোকা দিলে বাহ খালি তই বাহ খালো আজিৰ পৰা তই কাণ ধৰি ক যে আজিৰ পৰা আজিৰ পৰা কোনো ছোৱালীক ভাল নাপাওঁ মা দেউতাক যাৰ লগত বিয়া পতাই দিব তাৰ লগতে বিয়া পাতিম আজিৰ পৰা কোনো গাইছ ছোৱালীক ভাল মা দেউতাই যাক বিয়া পাতাই দিব তাক বিয়া পাতিম বোলে গাইজ যদিহে আপুনি ইংৰাজী শিকিব বিচাৰে তে 30 দিনত ইংৰাজী শিকক আৰু লিখক শুকুৰালি because full মানে flat I am to help me so because ফচৰিকে আগতে নিজে ইংৰাজী শিকিল তাৰপিছত 30 দিনত বেলেগক ইংৰাজী শিকাবি ছোৱালী এজনী ভাল পাই ঘৰলে পলুৱাই লৈ আহ চাওচোন পিতাই কি কৰে হেই মই আকৌ ছোৱালী ক'ত পাওঁ ভাল পাবলৈ বোৱাৰী দুজনী হ'লে হাততে আছে बंद करो हाथ जोड़ के मैं खत्म बाय बाय टाटा गुड बाय गया তো গাইছ আজিলৈ ভিডিঅ'খিনি ইমানেই আছিলে যদি ভিডিঅ'টো চাই কেনে ভাল লাগিছে তেতিয়াহ'লে দেন লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব আৰু অন্য এটা ভিডিঅ'ৰ প্ৰতিশ্ৰুতি দি আজি আপোনালোকৰ ওচৰলৈ লৈছোঁ বিদায় তো গাইজ বাই বাই নেক্সট ভিডিঅ'ত আকৌ লগ পাম নেক্সট উইকত তো এতিয়া